আজি তামাম ভাল লাগছে দে ভাই, আজি তামাম ভাল লাগছে। এই যে লকডাউনের আগে আগে খাসলো, তারপর তো তাই ডিউটিকে আইবাই পারে না ডিউটির ভাই। আজি বাপরে বাপ, এটা ইলেকশনটা একেবারে তো ছুটি লইছে থাকে না পুরো একদম। ও ভাই ছুটি মানে একদম বিহু নাযাক লাগি নাযা, বহাগ বিহু যাব লাগবো, তাৰপিছতে যাম। ওইছো অফিসের ওগুলা মেল নাই। এ মজা মজা মজা। সেই ভাই লকডাউনটোৰ তো আহিবাই পাৰা নাই, সেই যে ভিডিঅ' কলিঙতে দেখা পাই আছোঁ। আজি এনেকৈ বহি কিন্তু ভাল লাগছি দেই, খাই মজা লাগছি। বস্তু কিন্তু তই আনছা কিছু বাহিৰৰ পাই ক'বা লাগব, আমাৰ গাঁৱত তই আনা কিন্তু মোক লাগে বস্তু। দিনগিলা ভাই কি কৰিব দিছে ক'বাই নোৱাৰি দেই। তই এতিয়া বাচি আছা মোৰ লগত একেলগে স্কুলত পঢ়া, তোক লাগি বস্তু নিলে মই কাক গেলে আনিম। ভাই আজি এই ৪৫ বছৰ হ'ল এটা আপি চাই দিব নোৱাৰিলি, গতিকে তই মোৰ আৰু সংগী, তই মোৰ দিনে ৰাতিৰ সংগী, গতিকে আৰু আনিমেই দেই। মজা চলি থাকিলে হ'ল বুজছে না। মই তাতে থাকিলেও তোকেই মন কৰি থাকো, জানাই দেখোন দিনটোত কেইবাৰ ফোন মাৰো তোক। আগৰ দিনগিলা নকদে আৰু বদলিবই আৰু। জীৱনটো কি জানা না ভাই, আমি যে স্কুলত পঢ়িছিলো ডলাৰ বগৰী সেনা আনে, যেমান নকা তই সেনা আনে বুজছা না। তই য'তে নাটকিলেও যি নকৰিলেও সেই বিৰাট বাহিৰে বুলি একো নাই, জীৱনটোৱে আনাই। হয় দেই ভাই, হয় দেই, একদম ট্ৰেক্টৰৰ চাকাৰ নিচিনা দাউৰি থাকে ভাই। এই খেলা বাদ দি জীৱন থকা কেইদিন চলি থাকিলে হ'ল, খাই লৈ জীৱন বুজছা না। মই আনি থাকিম, একেলগে বহিম, দুয়ো খাম। খেলা বাদ দি ওরা আমার যে রাস্তাটো এতিয়া হৈছে CMC যোৱা ৰাস্তাটো কেনাই পুরা এতিয়া পুরা গধূলা তামাম মানুহ হয় না CMC-ত। সেই CMC মানে কোন কি CMC এটা হৈছে তই ধৰিব না, কৈছোন কওঁ ভালকৈ কওঁ কি CMC? কিবা চিফ মিনিষ্টাৰ ক্লাব নেকি CMC মানে? বান্দাটো মানে CMC মানে ছত্ৰা মেডিকেল কলেজ। আমার যে রাস্তাতে যে ছত্রা মেডিকেল কলেজত গধূলা মানুহ কেনাই এতিয়া থাকা। আগতে বয়া রাস্তাতে খেৰাং মাৰাং চাইকেল লৈ গুণি বাপা গেইবাৰ পৰে দেখছিলি দেখোন আমি বাট তলত ৰখি ৰখি। এতিয়া কেনাই যা পুরা যায় না মানুহ, এতিয়া রাস্তা ভাল হয়। তো বেলেগ বুলিছে দেই ভাই, তোক ভাই এটা সেৱা কৰিব ইচ্ছা কৰিছে, বেলেগ বুলিছে CMC। আজিৰ পৰা দে হ'ব দে আৰু চবকে কৈ দিব লাগিব CMC ছত্ৰা মেডিকেল কলেজ। তোক লাগ পাওঁ যেতিয়া লাগ পাওঁ সদায় এটা কথা মনত পাহৰি যাওঁ মানে, আজি মনত পৰিছে ভালকৈ ৰাস কওঁ ৰ। তই যেতিয়া আমি স্কুলত পঢ়িছিলোঁ ক্লাছ 6ত না 5ত আছিলোঁ নেকি আমি, এই যে কিতাপত যে হেৰি আছিলে এই নিউটন আৰু তেওঁৰ সূত্ৰবিলাক যে বাপা আমি কত মুখস্থ না। তই কিন্তু সিদিনা ভাল মাষ্টাৰক বনাইছিলি দেই, বাপৰে বাপ ভালেই খেলিছিলি তই সিদিনা। আজিও একবাৰ কৈছোন, আজিও একবাৰ মোৰ লগত দেচোন কওঁ না, তোৰ কথাখিনি মই পাইছোঁ আধা সেইকাৰণে মই মানে মাজে মাজে আকলা হাঁহি থাকোঁ ভাই। কৈছোন তই কচোন, আজি ভাল মনত পৰিছে টাইমত জাগাত পৰিছে দে কওঁ। নামনে মাষ্টৰ দেচোন এতিয়া শ্ৰদ্ধা কৰি দেচোন মাতলি দেখা পালো মাতো, কিন্তু কথা হ'ল ভাই কম জ্বালা দিয়া নাছিল আমাক, কম মাৰছিল বা। সূত্ৰ মুখস্থ লাগে সদায়, সূত্ৰ মুখস্থ লাগে, ইটো সূত্ৰ গতি সূত্ৰ ৰসা সূত্ৰ চিধা সূত্ৰ বেকা সূত্ৰ বা। সেইকাৰণে মই এনে ভাল বনাই দিছিলো তাক। দেচোন দে ভাই আজি কৈছোন কৈ ভাই, কৈ সূত্ৰ কিন্তু কৈছোন তই। বাদ দিয়ে পাইছে লান পাৰাছো দেই আৰু মনত নাথাকে আৰু পইচা লাৰিলে সূত্ৰ মনত থাকব। মই কিন্তু চলিহঁতক আজিও কওঁ ভাই বুজিছে না, য'তে যাৰ চলিক লাগ পাওঁ চলিগিলাখানক চবকে কওঁ যে ভাই নিউটনৰ সূত্ৰ বেছিকৈ মুখস্থ নকৰিবি দেই। এটা মানুহ ইমান মাথা আছিল নে আজি গোটাই 100টা সূত্ৰ উলিয়াইছিল, কিবা কেলেংকাৰী নিশ্চয় আছে তাতেও বুজিবা না। নিউটনৰ সূত্ৰটো কিবা কেলেংকাৰী আছে, সেইকাৰণে ইমান সূত্ৰ একেলগে উলিয়াই পেলাইছিল। হ'ব পাৰে ভাই, দেচোন দে বাকী বাদ দি কৈছোন মনত থাকেনি কওঁ ভাই। চা মোৰ এটা কথা মনত আছে, আপেলটোৰ কথাটোতো চবেই জানে। আপেলটো পৰাতে নিউটনৰ মাথাৰ টিউবটো জ্বলি উঠিছিল, কিন্তু বাকী কথাখিনিতো নাজানে। আৰু সেই মানে মই এতিয়া তাতে কি কৈছিলো মনত পৰিছিল অলপ কৈছো তোক। গতি সূত্ৰগিলা যে ওলালাক নিউটনে কিয় ওলালাক সেই কথাটোতো আজিলৈকে ভালকৈ চলি সিহঁতক কোনো মাষ্টাৰে ক'ব নোৱাৰে। গতিকে সিদিনাও মই সেই কথাখিনিকে কৈছিলো জমনি কৰি
এই মাষ্টৰক কম দিছিলো ইনে জ্বালা কিয় কি কৈছিলি জানা নাই নে তথাপিও তোক আজি তই শুনবা ইচ্ছা আছে কাৰণে ভাই তোক কৈছো অলপ অলপ ভুল হ'ব পাৰে ভাই নিচা অলপ হৈছে টেনশ্যন ল'ব না তাৰে মাজতে কৈছো মন পৰছি শুনিবলৈ পাইছিলো যে সিদিনা নিউটনৰ ছাগল এটা মানে ৰছী ছিঙি মুকাল হৈছিল আৰু মুকাল হৈ তাই ছাগলটো তামাম ডাউন হৈছি তেতিয়া নিউটনে ভাবছি ছাগলটো মই ধৰিব লাগিব নহ'লে মায়ে মোক তামাম পিটব সেই মাকৰ ভয়তে নিউটন পাছে পাছে ছাগল আগে তামাম চেকৰি আছে ছাগালে তেনেতে নিউটনে ভাবছি নহয় এই কথা নাই কিছু কাষ পাছি পাওঁতে নিউটনে ছাগলটোৰ মেজত থাপ মাত ধৰছি আৰু ধৰাৰ লগে লগে বোলে প্ৰথম সূত্ৰটো লিখছি যে বাহিৰৰ পৰা বল প্ৰয়োগ নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটা স্থিতাৱস্থাত আৰু গতিশীল বস্তু এটা একে গতিৰে সৰল ৰৈখিক দিশত গতি কৰে এইটো হৈছে নিউটনৰ প্ৰথম সূত্ৰ বেলেগ 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 কৈছিলি আৰু কিবা কৈছিলি নহয় কিবা গুড়ৰ কথাটো কৈছিলি অলপ অলপ মোৰো মনত আছে কচোন কওঁ আৰু যেতিয়া সেই প্ৰথম সূত্ৰটো লেখাৰ পিছত ছাগলটোতো ধৰিয়ে আছে নিউটনে ধৰি থাকোঁতে ছাগলে তামাম বেবে আছে নিউটনৰ ভাই ভাগাৰত ধৰছি খঙো উঠছি খঙত এটা তামাম গুৰিছি ভাই আৰু এই গুৰিটো খাই ছাগলে আৰু বেবেছি কি বুলি ভাবিছিল জানা না আৰু তেতিয়াই নিউটনে মানে আৱিষ্কাৰ কৰিছিল F=ma মানে যিটো গুৰ মাৰিছিল মানে ঘূৰিছিল সেইটো হৈছে এফ আৰু যি ছাগলী যি বেবেই থাকিল গুৰিটো খাই পেলাইও সেইটো মানে সেইটো এফ আমি বাপা বেলেগ তামাম দিছিলি কিন্তু ইনা আৰু লাষ্টত কিবা আৰু কৈছিলি নেকি মোৰ মনত অলপ অলপ পৰা আন পাৰছো ৰা দেচোন কওঁ কিবা মই আছে কৈছিলি নেকি বান্দা তই গোটাই জানা মোৰ কথাখিনি এনে আজি মোৰ মুখেদি শুনবা ইচ্ছা আছে এই ভাই শুন আজি বহু দিনৰ মূৰত লগ পাইছো শুনিলো চলি গেলে গাঁৱৰ চলি চবকে কৈ দিবি আৰু লাষ্টত মানে কি কৈছিলো জানা না মই সিদিনা মাষ্টাৰক যে ছাগালেতো ঘূৰি খেলাক গতিকে ছাগালৰ এতিয়া ঘূৰাৰ পাল গতিকে ছাগালৰো খং উঠি পেলাই নিউটনক ভাই এইচা এটা ঘূৰি দিছি জাগাত পৰছি একদম বুজি পাইছা না একদম মাজতে ভৰিৰ মাজতে পৰছি কঁকলৰ তলেদি পৰাৰ লগে লগে ভাই নিউটন বেহুচ ধাপাচকে পৰছি মাটিত আৰু তেতিয়া মানে নিউটনে মানে অলপ সেই নেচিৰিচোন মাটিত পৰি এনে হেফেন ধৰি আছে তেতিয়া নিউটনে অনুভৱ কৰিছিল যে প্ৰতিটো ক্ৰিয়াৰে একোটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে আৰু সেইটোকে মানে নিউটনৰ লাষ্ট নহয় ৩ নম্বৰ সূত্ৰ বুলি চবে আজিকালি জানে বুজি পাইছা এই ভাই মই গোটাইখিনি মনত আছে তোৰ কথা বুজি পালি পাহৰা নাই আজি ৪৫-৮০ বছৰ মানে কি ৪৫-৫০ বছৰ হ'ব এই বুজি পাইছা না এতিয়া ভাই ৰাতি হ'ব দিছে বাহিৰত বৰষুণো দিছে গতিকে তই আৰু আজি আৰু বেলেগত যাব নালাগে আজি আমাৰ তাতে থাক একেলগে থাকিম ৰুমত দিও বৰলা খাই আৰু ঘুমাম এতিয়া বুজিছা মোৰ নিচা ধৰিছে চব মনত আছে ভাই চব মনত আছে বঢ়িয়া ভাই তামাম দিছিলোঁ ভাল লাগে দেচোন এইগিলা কথা মনত পৰিলি না ভাই দে আজো আমি ঘুমাম আজো যো